বা তুমি কোৱা ছোৱালীজনীও কাম কৰিবলৈ আহিব নোৱাৰিব? অ' গড, বা যেনে তেনে ক'ৰবাৰ পৰা হ'লেও কাম কৰা ছোৱালী এজনী মোক বিচাৰি দিব নোৱাৰিবানে? মোক মানে বহুত বেছি দৰকাৰ আছিল। ঠিক আছে বাৰু দিয়া, তুমি নোৱাৰা যেতিয়া এতিয়া উপায়তো নাই। হ'ব বাৰু দিয়া, ৰাতিপুৱাৰ পৰা কাম কৰা মানুহ বিচাৰি বিচাৰি মই একেবাৰে ভাগৰি পৰিছোঁ, কিন্তু এতিয়ালৈকে পোৱাহে নাই। হ'ব বাৰু দিয়া, বাই। কি কৰোঁ বাৰু এতিয়া? কাম কৰা মানুহ এজনী মই ক'ৰ পৰা বিচাৰি আনো? কি যে হ'ব নহয়। সকলো বস্তু বিচাৰিলে পোৱা যায়, কিন্তু এই কাম কৰা মানুহ বোলা বস্তুটো বৰ টান হৈ পৰিছে আজিকালি, বিচাৰিয়ে পোৱা নাযায়। এতিয়া কাম কৰা মানুহ এজনী বিচাৰি নাপালে মই গোটেই ঘৰৰ কাম অকলে কেনেকৈ কৰিম? মই নোৱাৰোঁ দেই। ঘৰততো আগতে মই গোটাই কৈছোঁ নচোঁ, আৰু বিয়া হৈ অহাৰ পিছতো চবচোন মায়ে কৰিছিল, মইতো একো কৰাই নাছিলোঁ। এতিয়া কেনেকৈ কৰিম? নাই, মই নোৱাৰোঁ দেই। ক'ৰবাৰ পৰা হ'লেও কাম কৰা মানুহজন বিচাৰি আনিবই লাগিব। ডেইজি, কি কৰি আছা বাৰু? মোৰ দেৰি হৈছে নহয়। ব্ৰেকফাষ্ট ৰেডি কৰিলে জানো? আৰু ৰাতিপুৱাৰ পৰা কিনো ফোনটো লাগি আছা? ক'লৈ ফোন কৰি আছা বাৰু ইমান কৰি? মোক সোনকালে ব্ৰেকফাষ্ট দিয়া। অহ' আনিছোঁ বাবা, ইমান কিয় চিঞৰিছা বাৰু? মই এনেই থকা নাই নহয়, ৰাতিপুৱাৰে পৰা কাম কৰিয়ে আছোঁ। আৰু ব্ৰেকফাষ্ট মানে আজি তুমি অফিচলৈ ব্ৰেড বাটাৰ আৰু চাহ খাই যাব লাগিব। মই ৰাতিপুৱা তেনেকৈ বিশেষ বনাবলৈ একো সময় নাপালোঁ, চ' আজি তাকে খাই যোৱা। মই চাহ বনাই আনিছোঁ ৰ'বা। ব্ৰেড বাটাৰ? কালিওতো মই ব্ৰেড বাটাৰে খাই গৈছিলোঁ, এতিয়া কি অফিচলৈ সদায় মই ব্ৰেড বাটাৰ খাই যাম নেকি? আগতে মায়ে ৰাতিপুৱাই গৰম গৰম ভাত, ৰুটি, চব্জি, দাইল এইবোৰ বনাই খুৱাই পঠিয়াইছিল, আৰু এতিয়া তুমি মোক অকল ব্ৰেড আৰু বাটাৰ খুৱাই পঠিয়াইছা। ডেইজি, এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? ৰাতিপুৱা অকণ সোনকালে উঠিব লাগে, তেতিয়াহে কাম বনবোৰ সোনকালে আজৰি হৈ বনাবলৈ সময় পাবা। বাৰু যোৱা এতিয়া, আন আকৌ যি বনাইছা। মন্দিৰা, আজি অকল চাহ আৰু বিস্কুটে? একো নাই বনোৱা তাৰমানে ব্ৰেকফাষ্টত? নাই অ', বনাবলৈ সময় নাপালোঁ। মানে শুই উঠি দেৰি হ'ল যে, চ' শুই উঠি আকৌ ঘৰ সৰা, চাফ চিকুণ কৰা এইবোৰ কামো আছিল ন, চ' সময় নাপালোঁ। আৰু এতিয়া মোৰো অফিচলৈ যাবলৈ দেৰি হৈছে ন, চ' প্লিজ আজি ইয়াকে খাই যোৱা। কাইলৈৰ পৰা বাৰু কিবা এটা বনাবলৈ ট্ৰাই কৰিম। আৰু শুনা না, অফিচত কাৰোবাক সুধিবাচোন কাম কৰা মানুহ বিচাৰি দিব পাৰে নেকি? মই বহুত বিচাৰিছোঁ, অফিচতো সুধিছোঁ, কিন্তু নাই, ক'তো পাবলৈকে নাই বিচাৰি কাম কৰা মানুহ। চ' প্লিজ তুমি সুধিবাচোন আজি অফিচত কাৰোবাক। কিয়? ঘৰ এৰি অহাৰ ডিচিশ্যনটো কাৰ আছিল? মন্দিৰা, তোমাৰ আছিল। চ' তুমি ঘৰ এৰি অহাৰ আগতে ভবা নাছিলা নেকি যে এনেকৈ অকলশৰীয়াকৈ থাকিলে তুমি কাম বন কিমান কৰিব লাগিব, তোমাৰ কিমান প্ৰব্লেম হ'ব? তুমিতো কৈছিলা এইটো ঘৰলৈ আহিলে তোমাৰ সুবিধা হ'ব, অফিচ ওচৰতে হ'ব, গতিকে এতিয়া আকৌ কাম কৰা মানুহ বিচাৰি ইমান হাইৰাণ কিয় হৈছা? কৰা ঘৰৰ কাম অকলে। তুমি ঘৰ এৰি অহাৰ সিদ্ধান্ত নিজেই লৈছিলা যেতিয়া, কাম কৰিবলৈও নিজে শিকা। মই এইবোৰ কথা কাকো সুধি ফুৰিব নোৱাৰোঁ। অনিমেষ, কি মানে প্ৰত্যেকটো কথাতে একেটা কথাকে উলিওৱা? ঘৰ এৰি অহাৰ ডিচিশ্যন কাৰ আছিল, আমুক তামুক। চোৱা, মই সুধিবলৈ কৈছোঁ যেতিয়া তুমি সুধিবা মুঠতে, বছি মানে মোক কাম কৰা মানুহ এজনী অতি সোনকালে লাগে, নহ'লে গোটেই ঘৰৰ কাম সকলোৱে মই চম্ভালিব নোৱাৰোঁ। ইফালে মোৰ অফিচো থাকে, বেকাৰ নহয় মই। ঠিক আছে ডেইজি, এতিয়া মই অফিচলৈ যাম, কিন্তু এটা কথা কৰিছোঁ, কালিৰ পৰা কিন্তু মই সদায় এই ব্ৰেড বাটাৰ খাই যাব নোৱাৰোঁ। কাইলৈৰ পৰা ব্ৰেকফাষ্টত মোক ভালকৈ কিবা এটা বনাই দিবা। অৰবিন্দ অফিচলৈ ওলাই গ'ল। কি যে হ'ব, কেনেকৈ কৰিম মই ঘৰৰ চব কাম অকলে? আৰু এতিয়া অৰবিন্দকো কাইলৈৰ পৰা ব্ৰেকফাষ্টত ভাল বস্তু বনাই দিব লাগে। কি কৰোঁ বাৰু? কাম কৰা মানুহ এজনী কেতিয়া আছে বিচাৰি পাম নহয়। কি কৰোঁ? মইচোন এটা কাম কৰিব পাৰোঁ। সেইদিনাখন পাৰ্টিৰ দিনা মাহঁতে ঘৰখন কেনেকৈ মায়ে পটাপট কৰি শেষ কৰি পেলাইছিল। দুদিনমানৰ কাৰণে যদি মাক আনি মই আমাৰ ঘৰত ৰাখিব পাৰিলোহেঁতেন, মোৰ বহুতখিনি কাম ইজি হ'লহেঁতেন। আৰু মাক দুদিনমান ৰাখি দিব পাৰিলে, সেই দুদিনমানতে মই যেনে তেনে কাম কৰা মানুহ এজনী ক'ৰবাৰ পৰা বিচাৰি আনিব পাৰিলে বাচি গ'লোঁ। য়েছ, কাম কৰা মানুহ এজনী বিচাৰি নোপোৱালৈকে মাকে আনি আমাৰ ঘৰত ৰাখিব লাগিব। অৰবিন্দে অফিচৰ পৰা অহাৰ পিছত কথাটো ক'ব লাগিব, কিবা এটা বুদ্ধি কৰি, যাতে মোৰ কথা শুনি অৰবিন্দ ইমপ্ৰেছ হৈ যায় আৰু ভাবে মই মাক মিছ কৰিছোঁ আৰু সেয়েহে মাক আনি আমাৰ ঘৰত ৰাখিব বিচাৰিছোঁ। তেতিয়া অৰবিন্দেও মাক আমাৰ ঘৰলৈ মাতি দিব, আৰু পুতেকে মাতিলে মাতো এনেও আহিবই। য়েছ, তেনেকৈ কিবা এটা কৰিব লাগিব মই। হেৰা, কি চিন্তা কৰি আছা হে ইমানকৈ? চাহ তাহ বনোৱাই নাই নেকি আজি? বনালোঁ,
মই ৰুটি আপুনি ভাল পোৱা আলুৰ চব্জি চব বনাই থৈছোঁ। আপুনি গাটো ধুবলৈ গৈছিল বাবেহে চাহটো বনোৱা নাই। বনাই আনিছোঁগৈ বাৰু, ৰ'ব। বাৰু বনোৱাগৈ। পিছে এই শুনাচোন, এই ইমানকৈনো কি কথা চিন্তা কৰি আছিলাহে? ইহঁত দুটাৰ কথাকে চিন্তা কৰি আছিলোঁ। আগতে মই ৰাতিপুৱা ইহঁতক অফিচলৈ যোৱাৰ আগতে ভাত ৰুটি কি খাই চব বনাই মুখৰ আগত জোকাই ধৰিছিলোঁ। এতিয়াবা বোৱাৰীহঁতে সিহঁতক কি খুৱাই অফিচলৈ পঠিয়াইছে, ভালকৈ বা ৰাতিপুৱা বনাই খুৱাই পঠিয়াইছে নে নাই। তোমাৰ সেইবোৰ চিন্তা কৰি থকাৰ কোনো প্ৰয়োজন নাই। সিহঁতে এই ঘৈণীয়েকহঁতৰ লগত বেলেগকৈ থাকিবলৈ গৈছে যেতিয়া সিহঁতে বনাই খুৱাব নহয়, যি বনাই খুৱায়। তোমাৰ ইমানকৈ এই সিহঁতৰ লগত মূৰ ঘুমাই চিন্তা কৰি থকাৰ দৰকাৰ নাই। যোৱা এতিয়া, তুমি আমালৈ চাহ বনাই আনা, আমি খাওঁ এতিয়া। বাৰু আনিছোঁ, আপুনি বহকচোন। অৰবিন্দ, শুনা না, তোমাৰ লগত মোৰ কথা এটা আছিল। কওঁনে? ডেইজি, এতিয়া মই ক'বলৈ মানা কৰি লৈছোনো, তুমি নোকোৱাকৈ থাকিবা? কোৱা, সুধিব নালাগে নহয়, কৈ দিয়া কি কথা ক'ব বিচাৰিছা। মানে কথাটো কি জানা, ঘৰত অকল এইকেইদিন তুমি আৰু মই থাকি একেবাৰে ভাল লগা নাই ন। মানে মই এতিয়াহে বুজিছোঁ এই ঘৰখনত ডাঙৰ মানুহ এজন থাকিলে কিমান ভাল লাগে ন। দুদিনমানৰ কাৰণে নহ'লে মাক আমাৰ ইয়ালৈ থাকিবলৈ লৈ আনো নেকি? মা মানে কোন মা? তোমাৰ মা? মাতিব খুজিছা যদি মাতি দিয়া আকৌ, সেইটো কথা জানো মোক সুধিব লাগে? নহয়, মোৰ মা নহয়, তোমাৰ মা। তোমাৰ মাৰ কথা কৈছোঁ। মোৰ মা আহিবলৈ ক'তনো সময়, ঘৰখন অকলে এৰি থৈ আহিব নোৱাৰে নহয়। মানে কি, দেউতাৰো অফিচ থাকে যে, সেইটো কাৰণে। বাট তোমাৰ দেউতাটো ঘৰতে থাকে ন, মাসকলে আহিব পাৰিব। ঘৰত দুদিনমান দেউতা অকলে থাকিব আৰু। ব'লা না, মাক গৈ আমি লৈ আহোঁগৈ। মোৰ নহ'লে বৰ অকলশৰীয়া ফিল হৈছে। কি? মোৰ মাক? আৰু তুমি ইয়াত থাকিবলৈ লৈ অহাৰ কথা কৈছা? বাহ, ডেইজি, তুমি এইষাৰ কথা কৈছা? মোৰতো বিশ্বাসেই হোৱা নাই। ডেইজি, সঁচা কথা এটা কওঁ, তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনি মোৰ বহুত ভাল লাগিছে। মা আমাৰ ঘৰত আহি দুদিনমান থাকিলে মোৰো বহুত বেছি ভাল লাগিব জানা। মই মাক মিছ কৰি আছোঁ। ব'লা এতিয়াই গৈ তেনেহ'লে আমি মাক লৈ আহোঁগৈ। অৰবিন্দই ডেইজিৰ কথা শুনি ভালেই পালে, কিন্তু অৰবিন্দই নাজানে যে ডেইজি আচলতে শাহুৱেকক ইয়ালৈ কিয় আনিব বিচাৰিছে। ডেইজিও ইফালে অৰবিন্দই মাকক আনিম বুলি কোৱা দেখি ডেইজিৰ ফূৰ্তিৰ সীমা যেন নাইকিয়া হৈ পৰিল। তাৰপিছতে দুয়োটাই গৈ মাক দেউতাকৰ ঘৰ ওলালগৈ, আৰু গৈ মাকক দুদিনমানৰ কাৰণে সিহঁতৰ লগত থাকিবলৈ অহাৰ কথা ক'লে। এতিয়া বাৰু মাক সঁচাকৈ সিহঁতৰ লগত থাকিবলৈ আহিবনে? আৰু থাকিবলৈ আহিলে অৰবিন্দই বাৰু বুজি পাবনে যে ঘৈণীয়েকে আচলতে কিয় মাকক ইয়ালৈ থাকিবলৈ লৈ আনিছে? আৰু এই কথা ডাঙৰ বোৱাৰীকে গম পোৱাৰ পিছত কি হ'ব? আচলতে এতিয়া জীৱনৰ ৰং নামৰ কাহিনীটোত আগলৈ আৰু কি ঘটনা হ'ব? দুয়োজনী বোৱাৰীকে শাহুৱেকৰ লগত আৰু কি কৰিব? এই সকলোবোৰ দেখিম আমি আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰিছোঁ মই আজিলৈ ইয়াতে শেষ। যদিহে আপোনালোকৰ আজি আমাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।